Hey guys, এবাৰ Assam YouTube চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে কিছু কথা আলোচনা কৰিব লৈছোঁ। তেতিয়াহ'লে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। মানাহ ৰাষ্ট্ৰীয় উদ্যান উত্তৰ অসমৰ বাক্সা জিলাৰ অসম-ভূটান সীমান্তত অৱস্থিত। এই ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 500 বৰ্গ কিলোমিটাৰ। 1928 চনত মানাহক অভয়াৰণ্য ৰূপে আৰু 1973 চনত লুপ্তপ্ৰায় ঢেকীয়াপতীয়া বাঘৰ সংৰক্ষণৰ বাবে প্ৰজেক্ট টাইগাৰ বা বাঘ্য প্ৰকল্প হিচাপে স্বীকৃতি দিয়া হয়। 1985 চনত ইউনেস্কোৱে মানাহক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে ঘোষণা কৰে আৰু 1989 চনত ৰাষ্ট্ৰীয় জৈৱমণ্ডলীয় সমিতিয়ে মানাহক জৈৱমণ্ডল সংৰক্ষণ কেন্দ্ৰ হিচাপে চিনাক্ত কৰে। 1990 চনত মানাহক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। মানাহ ৰাষ্ট্ৰীয় উদ্যানত 543 বিধ উদ্ভিদ, 60 বিধ স্তন্যপায়ী প্ৰাণী, 42 বিধ সৰীসৃপ, 7 বিধ উভচৰ প্ৰাণী, 5 বিধ মাছ, 103 বিধ অমেৰুদণ্ডী প্ৰাণী আৰু 327 বিধ চৰাই পোৱা যায়। পূৰ্বতে মানাহত গড়ো পোৱা গৈছিল যদিও 1975 চনৰ পৰা চোৰাং চিকাৰীৰ দ্বাৰা গড় হত্যাৰ পৰিণতিত উদ্যানখন গড়শূন্য হয়। শেহতীয়াকৈ ইণ্ডিয়ান ৰাইনো ভিজন 2020 আঁচনিৰ দ্বাৰা কাজিৰঙাৰ পৰা মানাহলৈ গড় নিয়া হয়। মানাহ ভাৰতৰ ভিতৰত সৰ্বাধিক সংখ্যক দুষ্প্ৰাপ্য প্ৰজাতিৰ বন্যপ্ৰাণীৰ আশ্ৰয়স্থল। মানাহ ৰাষ্ট্ৰীয় উদ্যান বিবিধ বৈচিত্ৰ্যৰ বন্যপ্ৰাণীৰে সমৃদ্ধ। ইয়াত পোৱা বন্যপ্ৰাণীৰ ভিতৰত আছে ঢেকীয়াপতীয়া বাঘ, দঁতাল হাতী, বনৰীয়া মহ, ভালুক, সোণালী বান্দৰ, মেথোন আদি। প্ৰসিদ্ধ মানাহ নদীক কেন্দ্ৰ কৰিয়েই গঢ় লৈ উঠিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান। অতি মনোমোহা ইয়াৰ নৈসৰ্গিক শোভাই পৰ্যটকক সততে আকৰ্ষণ কৰে। তো বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকৰ তেন্তে লাইক কৰিব আৰু ভিডিঅ'টোত যদি কোনোবা কথা ভুল হৈছে তেন্তে কমেণ্ট কৰি জনাব। তেতিয়াহ'লে এনে এটা ভিডিঅ'ৰে আকৌ লগ পাম।